হেল্ল' এভৰিৱান, আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া কি হয় চিনি পাইছেনে? এয়া হৈছে মুগা পলু, যাৰ পৰা মুগা সূতা তৈয়াৰ কৰা হয়। মুগা হৈছে অসমৰ মান, কিয়নো মুগা কাপোৰ আমাৰ মান স্বাভিমান, যি আজি বিশ্ব দৰবাৰতো জিলিকি আছে। আপোনালোকে মন কৰিছে নাই বাৰু, এই তলত যে কলপটু এখন বান্ধি থৈছে, ইয়াত পলুটো উঠাই দিবলৈ বন্ধা হয়, আৰু যাতে পলুটো তললৈ গুচি নাহে তাৰ বাবে এইখন বান্ধি থোৱা হয়। এইখন পিছল হয়। এই গছজোপা কি গছ হয় ধৰিব পাৰিছে নাই বাৰু? এইজোপা হৈছে চোম গছ। পলুটোৱে ওপৰলৈ উঠি গৈছে চাওকচোন পাত খাবলৈ, আৰু যেতিয়া পাত খাই হৈ যায় ইহঁতি তললৈ নামি আহে। চাওকচোন কেনেকৈ ওপৰলৈ উঠি গৈছে, আৰু বেছি গৰম পালেও ইহঁতি তললৈ নামি আহে। এজোপা গছত পাত নাইকিয়া হ'লে এজোপা গছলৈ ট্ৰান্সফাৰ কৰি দিয়ে। প্ৰতিপালন কৰে মুগাখিনিৰ বিষয়ে। মুগাৰ বিষয়ে প্ৰতিপালন কৰাৰ কথাটো এনেকুৱা ধৰণৰ, ইয়াক প্ৰথমতে পকাৰ পাছত জালিত প্ৰায় 10-12 দিন ৰাখি জালিটো ভাঙি তাৰ মুগাখিনি চকুত পেৰাত ভৰাব লাগে। পেৰা যিখিনি হচুৱা মুগা ৰখা হয় পেৰা বুলি কয়। পেৰা ভৰোৱাৰ পাছত গৰম ছিজনত 18 দিন 19 দিনত পখিলা ফুটে। 18-19 দিন লাগে। তাৰ পাছত 2-3 দিন কণী পৰাব লাগে পখিলাজনী। দুদিন কণী পৰোৱাৰ পাছত পখিলাজনী আঁতৰাই দিব লাগে। তাৰপাছত 7-8 দিনত পলু ওলায়। ওলোৱাৰ পাছত আৰু গছত লগাব লাগে। পাত থকা গছত, চুমু গছতো পাৰি, হেঙালী গছতো পাৰি, দীঘলতি গছতো পাৰি। দীঘলতি গছত লগায়? মই চোম গছতে দেখিছোঁ, মানে ইয়াতে দেখিছোঁ। দীঘলতি গছতো লগায়, কিন্তু আমাৰ ইয়াত দীঘলতি গছটো আছে যদি খুব কম, মুগা লগাব পৰাকৈ নাই। মানে এই গছজোপা কিবা হেৰি চোম গছজোপা কিবা আঠাটো খায় নেকি তেওঁলোকে? পাতটো খায়। পাতটো খায়। পাতটো এতিয়া ওপৰত উঠি উঠি খাই গৈ ন? পাতটো খাই শেষ হ'লে আকৌ নামি আহিব। নামি আহিলে বেলেগ পাত থকা গছ এজোপা তাক ট্ৰেন্সফাৰ কৰি দিব লাগিব। পাতটো খায় ন? তাৰপৰা এতিয়া এইখিনি কিমান দিন ৰাখিব লাগিব ইয়াত? পকা কালিলৈ মানে ওলাব চাগে। কাইলৈ মানে ওলাব? 19-20 দিনত ওলাব। আজি প্ৰায় 18 দিন 19 দিনমান হ'লেই। কাইলৈ মানে ওলাই যাব? কাইলৈ এইখিনি আঁতৰাই লৈ যাব? পকাকেইটা গধূলি পকে। গধূলি পকিব নহয়, গধূলি প্ৰায় সন্ধিয়া লগাৰ লগে লগে পকিব, নামিব আকৌ। নিজে নামি আহিব? পকিলে নিজে নামি আহিব। পকিলে নিজে নামি আহিব। তাৰপাছত জালিত দিব লাগিব, শুকান পাতৰ জালিত বাঁহ ল'ব সিহঁতে। গধূলি পকে আৰু দিনত তাৰপৰা লৈ পিনে জালিত দিব লাগে। এসপ্তাহ পাছত জালিটো ভাঙি সূতাও উলিয়াব পাৰে কাটি। সেইখিনি খায়ো ন? লেটা আমাৰ ইয়াতো খায়, প্ৰায় মানুহে খায়। ঠিক আছে দিয়ক, ধন্যবাদ দেই। শুনিলে নহয় আপোনালোকে, গৰম দিনত পখিলা ফুটিবলৈ 17-18 দিনমান লাগিব, আৰু যেতিয়া পকে গছজোপাৰ পৰা নিজে নিজে গধূলি সময়ত নামি আহিব। তাৰ পৰা তেওঁলোকে শুকান পাতত দি দিব জালি বান্ধিবলৈ। এয়া মোৰ চাওকচোন, চুবলৈ ইমান ভয় লাগিছে। শেষত দাদাজনে নিজে হাতত তুলি দিলে। মই যে সেইকণ সময় কি ধৈৰ্যৰে ৰখিছোঁ। এয়া তেওঁ বাতলি গুটিও বনাই থৈছে, কিয় জানেনে? চৰাই চিৰিকটিবোৰে পলুবোৰক বৰ আমনি কৰে। এয়া চোলা এটাও পিন্ধাই থৈ দিছে। আজিলৈ মই আহোঁ দিয়ক, বাই।